নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মই যোৱা 3 তাৰিখে ভিডিঅ' এটা আপলোড কৰিছিলোঁ। আপোনালোকক কৈছিলোঁ যে 7 তাৰিখে লখিমপুৰ মেডিকেল কলেজৰ এডমিটখন ওলাব। আজি 7 তাৰিখ, সেই মই ভাবিলোঁ আপোনালোকক উপযোগী হোৱাকৈ ভিডিঅ'খন বনাওঁ। এডমিট কাৰ্ডখন কেনেকৈ ওলাব, কেনেকৈ আপুনি নিজৰ মোবাইলতে এডমিটখন ওলাব পাৰিব, সেই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিলোঁ। আপোনালোকে চাব পাৰে ভিডিঅ'টো কেনেকৈ এডমিট কাৰ্ডখন কেনেকৈ ওলাব লাগে। একো কৰিব নালাগে, আপোনালোকে গুগলত যাব। চিম্পলি বেলেগ কৰিব নালাগে, আপোনালোকে লখিমপুৰ মেডিকেল কলেজ এডমিট কাৰ্ড ডাউনলোড বুলি মাৰি দিব। তাৰপিছত মেডিকেল কলেজ আপোনালোকে ভিডিঅ'টো এফালৰ পৰা চাই যাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈ লিংকটো পঠিয়াই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ক্ৰম বজাৰত যাব, তাৰপিছত অকল লখিমপুৰ LKHIMPUR লখিমপুৰ মেডিকেল কলেজ এডমিট মাৰি দিব। লখিমপুৰ মেডিকেল কলেজ এডমিট মাৰি দিব, আহি যাব। চাব তলত আহিব, লখিমপুৰ মেডিকেল হস্পিটেল আহিছে। তাৰপিছত তলত যাব লখিমপুৰ মেডিকেল কলেজ এডমিট কাৰ্ড 2020 লিংক আউট দেখা পাব, তাত মাৰিব। তাৰপিছত তলত যাব, একেবাৰে তলত যাব, শেষত তলত যাব। তাৰপিছত অফিচিয়েল ৱেবছাইট DME অফিচিয়েল ৱেবছাইট আছে, ইয়াত যাব। একেবাৰে তলত যাব ডিৰেক্ট লিংক টু ডাউনলোড লখিমপুৰ মেডিকেল কলেজ এডমিট কাৰ্ড 2022 2022 লখিমপুৰ মেডিকেল এডমিট কাৰ্ড তলত লিংক দি আছে, লিংকত ক্লিক কৰিব। ইয়াত নকৰিলে লিংক 1ত যাব, 1 বা 2 দিয়া আছে, তাত যাব। তাৰপিছত তলত চাইব ক্লিক হিয়াৰ ডাউনলোড কল লেটাৰ ফৰ দি পোষ্ট অফ মডেলৰ অফ লখিমপুৰ মেডিকেল কলেজ হস্পিটেল। ইয়াত ক্লিক কৰিব আৰু এটা এক্সটাৰ্নেল পেজ খোল খাব। ইউ আৰ বিং ৰিডাইৰেক্ট টু এন এক্সটাৰ্নেল ৱেবছাইট, ইয়াত অ'কে মাৰি দিব। তাৰপিছত নতুনকৈ আৰু এটা উইণ্ড' খুলি আহিব। তাৰপিছত চাব লগইনত এডমিট কাৰ্ড নিউ দেখাই আছে, ইয়াত এডমিট কাৰ্ড নিউ বুলি শ্ব' হৈ আছে। ইয়াত লগইনত যাব, নেটটো চাৰ্ভাৰটো অলপ শ্ল' চলি আছে, অলপ সময় ৱেইট কৰিব। আজি মুকলি কৰিছে, সেইকাৰণে অলপ শ্ল' চলি আছে। চাৰ্ভাৰটো অলপ একেবাৰে শ্ল'। আহি গৈছে। তাৰপিছত এপ্লিকেশ্যন নম্বৰ মাৰিব, মোৰ এপ্লিকেশ্যন দিয়া আছিলে। পাছৱৰ্ড কি দিছিলে, আপোনালোকে পাছৱৰ্ডটো মাৰিব। অলপ সময় ৱেইট কৰিব, চাৰ্ভাৰ বেয়া কাৰণে অলপ সময় লৈছে। নেটৱৰ্কৰ প্ৰব্লেমো আছে, অলপ চাৰ্ভাৰৰ প্ৰব্লেম আছে, সেইকাৰণে অলপ সময় লৈছে। আপোনালোকে ৱেইট কৰিব। কাৰোবাৰ সোনকালে ওলাই যাব পাৰে, নহ'লে কাৰোবাৰ সময় ল'ব। অলপ সময় ৱেইট কৰিব।
চাৰ্ভাৰটো অলপ প্ৰব্লেম দি গৈছে। এই চাওক আহি গৈছে, নেম আহি গৈছে, ডেট অফ বাৰ্থ ইমেইল আইডি, এটা ফটো শ্ব' হ'ব। ফটো শ্ব' হৈ গ'ল। তাৰপিছত ইয়াত চাব হোম বটন, মাই প্ৰফাইল, এপ্লিকেশ্যন প্ৰিণ্ট, এডমিট কাৰ্ড, লগ আউট। এডমিট কাৰ্ডত মাৰিব আৰু আপোনাৰ এডমিট কাৰ্ডখন ওলাই যাব। চাৰ্ভাৰটো অলপ বিজি, আপোনালোকে টেনশ্যন ল'ব নালাগে, ওলাব। অলপ সময় ৱেইট কৰিব, ট্ৰাই কৰি থাকিব। এয়া চাওক মোৰ এডমিট কাৰ্ড আহি গ'ল। আপোনালোকে ছেভ কৰি ল'ব পাৰে। এডমিট কাৰ্ড আহি গ'ল। আৰু যদি কাৰোবাৰ এপ্লিকেশ্যন নাম্বাৰ মনত নাই বা পাছৱৰ্ড মনত নাই, তেতিয়াহ'লে কি কৰিব সেইটোও জনাই দি আছোঁ লগতে। আপোনালোকে প্ৰথমতে লগ ইনত যাব। মোৰতো লগ আউট কৰি আছোঁ। অলপ সময় লৈ আছে। ইয়াত চাব ফৰগট, আপোনালোকৰ যদি কাৰোবাৰ এপ্লিকেশ্যন নাম্বাৰ মনত নাই, পাছৱৰ্ড মনত নাই, ফৰগটত যাব। চাৰ্ভাৰটো অলপ বেয়া, সেইকাৰণে অলপ সময় লৈ আছে। ইয়াত এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ মাৰিব। যদি আপোনালোকৰ পাছৱৰ্ড পাহৰি গৈছে, তেতিয়াহ'লে এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড মাৰিব, আপোনালোকৰ মেইলত আহি যাব। ডাউনলোড কৰিবলৈ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আপোনালোকে লিংকত গৈ ক্লিক কৰি ডাউনলোড কৰিব পাৰিব।